এইটো মুহূৰ্তত আছে এটি মাংগলিক অনুষ্ঠানত যি মাংগলিক অনুষ্ঠানত তেওঁলোকে আজি ইয়াত ওদালগুৰি জিলাৰ হৰিচিংগা ডেইলি মাৰ্কেটৰ সমীপত এখন বাইক ডিলাৰ হুণ্ডা কোম্পানীৰ যিটো বাইক ডিলাৰ সেই বাইক ডিলাৰটোৱে তেওঁলোকে শুভ উদ্বোধন কৰিব যি আয়োজন কৰিছে এই মুহূৰ্তত মই আছোঁ আৰু ইয়াত কেমেৰা পাৰ্চন তেখেতক মই দেখাবলৈ অনুৰোধ কৰিছোঁ। আজি এয়া হৈছে হুণ্ডা কোম্পানীৰ যিটো নেকি বাইক ডিলাৰ সেই বাইক ডিলাৰ ইয়াতে আজিৰ পৰা ইয়াতে মুকলি কৰিব তেওঁলোকে যিটো মানে ইয়াৰ যিটো স্বত্বাধিকাৰ তেওঁ স্বত্বাধিকাৰ যিজন হ'ল বিনয় দাস তেওঁ টংলাৰ এতিয়া ওদালগুৰি যিটো হৰিচিংগা এই হৰিচিংগা অঞ্চলত যিহেতু এতিয়া চহৰ হৈ উঠিবলৈ গৈ আছে হৰিচিংগা এখন ওদালগুৰি জিলাৰ এখন লেখত ল'বলগীয়া ঐতিহ্যমণ্ডিত থকা যিটো নেকি মানে হৰিচিংগা চহৰ এই হৰিচিংগা চহৰতে তেওঁলোকে আজি হুণ্ডাৰ যিটো নেকি যি ডিলাৰ সেই ডিলাৰখন মানে মুকলি কৰিছে। মাংগলিক যিটো কাৰ্য সেই মাংগলিক কাৰ্য আমি ইয়াত কৰা দেখা গৈছে। আজিৰ পৰা মুঠতে হৰিচিংগাত এখন বাইক আৰু স্কুটি ডিলাৰ আৰম্ভ হ'ব। আজি মানে তেওঁলোকে মুকলি কৰিব। এয়া কেমেৰা পাৰ্চন তেখেতক মই দেখাবলৈ অনুৰোধ কৰিছোঁ। ইয়াত তেওঁলোকে বাইক আৰু স্কুটি তেওঁলোকে ইয়াত ৰাখিছে। আজি যিটো নেকি শুভ উদ্বোধন কৰিব, আজি শুভ মুকলি কৰিব সেই দোকানখন। তেনে ক্ষেত্ৰত মই তেখেত ভিডিঅ' জাৰ্ণালিষ্ট তেখেতক মই দেখাবলৈ অনুৰোধ কৰিছোঁ। হয়, এয়া হৈছে হুণ্ডা যিটো নেকি বাইক ডিলাৰ সেই বাইক ডিলাৰ আজিৰ পৰা ইয়াতে মুকলি হৈছে। তেখেত স্বত্বাধিকাৰ বিনয় দাস। তো যিয়ে নহওক ধন্যবাদ আপোনালোকে অহাৰ কাৰণে। তো আমি বহুদিনৰ পৰা চিন্তা চৰ্চা কৰি আছিলোঁ হৰিচিংগাত এটা শ্ব'ৰুম কৰিম বুলি এইটো এটা চিন্তা চৰ্চাৰ কাৰণ মেইন আছিল যে আমি চাই আছিলোঁ ইয়াৰ কাষ্টমাৰবিলাক আপোনাৰ ইয়াৰে যিবিলাক জনসাধাৰণ তেওঁলোকে গাড়ী এটা কিনিব লাগিলে ওদালগুৰি যাব লাগে নহ'লে টংলা যাব লাগে, ইয়াতে কিনিব নোৱাৰে। তেওঁলোকৰ ছাৰ্ভিচিং এটা কৰিব লাগিলে টংলা যাব লাগে নহ'লে ওদালগুৰি যাব লাগে। তো তেওঁলোকৰ দিনটো যায়, সময় যায়, তো কষ্টটো হয়। তো সেইবিলাক চিন্তা চৰ্চা কৰি আমি বহুদিনৰ পৰা এটা আশা কৰি আছিলোঁ যে ইয়াতে শ্ব'ৰুম এটা হৰিচিংগাত শ্ব'ৰুম এটা কৰিম হুণ্ডাৰ। তো সেই হিচাপে আজি তাৰে সপোন পূৰণ হোৱা যেন মই অলপ অনুভৱ কৰিছোঁ আৰু ইয়াৰে ৰাইজক ছাৰ্ভিচখিনি দিব পাৰিলে মই সুখী হ'ম বুলি ভাবিছোঁ। ইয়াতে যাতে আৰু গোটেইখিনি ছাৰ্ভিচৰ যিবিলাক চেলছৰ ছাৰ্ভিচৰ আৰু ফাইনেন্সৰ যিবিলাক সুবিধা আপোনাৰ টংলাত বা ওদালগুৰিত পাই আছিলে কাষ্টমাৰবিলাকে সম্পূৰ্ণ সুবিধা ইয়াতে পাব বুলি মই আশাবাদী। এইখিনি অঞ্চলৰ যিটো গ্ৰাহক আহিব তেওঁলোকক আপুনি হৰিচিংগাত যিহেতু শ্ব'ৰুম কৰিলে তেওঁলোকে সন্তুষ্ট হ'ব বুলি ভাবে? নিশ্চয় সন্তুষ্ট হ'ব। মই আৰু মোৰ ফালৰ পৰা মই 100% দিব চেষ্টা কৰিম যাতে এই অঞ্চলৰ ৰাইজৰ যিহেতু আমি এই অঞ্চলত খুলিছোঁ এই অঞ্চলৰ ৰাইজে যাতে গোটেই ফেচিলিটিখিনি পায় আৰু সুবিধাখিনি পায় তাৰে আমি সদায় চেষ্টা কৰিম আৰু দিব চেষ্টা কৰিম। সেইখিনি যিহেতু আজি উদ্বোধন কৰিলে কাষ্টমাৰ বা ৰাইজক বা অঞ্চলবাসীক কি বুলি আহ্বান কৰিব? ৰাইজক আহ্বান কৰিম যে আপোনালোকে আহক, আমাৰ শ্ব'ৰুমত আহক আৰু ইয়াৰে মিনিমাম ডাউন পে'মেণ্টৰ আৰু এক্সচেঞ্জৰ যিবিলাক ফেচিলিটি গোটেইখিনি এভেইল কৰক। আৰু পূজা আহি আছে, পূজাৰ কাৰণে আমি যিখিনি পাৰোঁ মেক্সিমাম আমি অফাৰ দিব চেষ্টা কৰিম। আপোনালোকে আহক আৰু আপোনালোকে ইয়াতে আহি সুখী হ'ব যেন পাইছোঁ তাৰে আশা কৰিলোঁ, কামনা কৰিলোঁ। স্বত্বাধিকাৰ বিনয় দাস। এই বিনয় দাস তেখেতে এই হৰিচিংগাৰ যিটো ডেইলি মাৰ্কেট আৰু যিটো হস্পিটেল সেই হস্পিটেলৰ সমীপত যি মানে বাইক ডিলাৰ সেই বাইক ডিলাৰ আৰম্ভ আজিৰ পৰা তেওঁলোকে মাংগলিক কাৰ্যৰে আজি উদ্বোধন কৰিব বা উদ্বোধন কৰি আছে। হয়, দেখাই আছোঁ ইয়াত যিহেতু হিন্দু শাস্ত্ৰৰ মতে হিন্দু ধৰ্মৰ মতে যিকোনো এটা মাংগলিক কাম কৰিব লাগিলে ইয়াত পূজা পাতলেৰে মাংগলিক কাৰ্য সম্পন্ন কৰা হয়। তেনে ক্ষেত্ৰত মাংগলিক কাৰ্য যিটো পূজা অৰ্চনা কৰিছে পণ্ডিত তেখেতে যিটো মানে দোকানখনৰ মংগলৰ কাৰণে তেওঁলোকে আজি ইয়াতে পূজা পাতল কৰা দেখা গৈছে আৰু দেখা গৈছে শাৰী শাৰীকৈ ইয়াতে বাইকবিলাক ইয়াতে মানে শাৰী পাতিকৈ ৰখা হৈছে। এনে ক্ষেত্ৰত বাইক যিহেতু আজিৰ পৰা তেওঁলোকে এইখন
দোকানত বা এইখন ডিলাৰৰ পৰাই তেওঁলোকে বাইক বিক্ৰীৰ কাৰণে তেওঁলোকে ইয়াতে সাজু হ'ব হয় আজি মুকলি কৰিছে এইখন দোকানত দেখাই যাম আপোনালোকক আজিৰ যিটো মহৎ কাৰ্য সেই মহৎ কাৰ্যৰে তেওঁলোকে সম্পন্ন কৰিব আজিৰ পৰা যিহেতু ওদালগুৰি জিলাৰ অন্তৰ্গত যিটো হৰিচিংগা সেই হৰিচিংগা অঞ্চলৰ যিটো মানে ডেইলি যিটো মাৰ্কেট ডেইলি যিটো বজাৰ সেই ডেইলি বজাৰৰ সমীপতে যিটো নেকি বাইক ডিলাৰ স্কুটি ডিলাৰ তেওঁলোকে হোণ্ডাৰ কোম্পানীৰ পৰা ইয়াতে মানে হ'ব উদ্বোধন কৰিলে হ'ব মাংগলিক অনুষ্ঠানে যিটো হ'ব মানে মুকলি কৰিলে সেয়া নিউজ 24 বদলেনে আপোনালোকক দেখাইছোঁ হয় তেওঁলোকে জানিবলৈ দিছে যিসকলে বাইক ইয়াতে ল'ব খোজে তেওঁলোকে বাইক ইয়াৰ পৰাই পাব হয়তো তেওঁলোকে ইয়াৰ পৰাই ফাইনেন্সৰ ব্যৱস্থা থাকিব যেন লাগিছে তেনে ক্ষেত্ৰত মই স্বত্বাধিকাৰ তেখেতক অকণমান সুধি লওঁ নেকি হয় আপুনি হয় মোৰ লগত আছে এইখন দোকানৰে স্বত্বাধিকাৰ তেখেত বিনয় দাস তেখেতৰ দেউতাক হয় যিহেতু দেউতাক হিচাপে এইখন তেওঁৰ পুত্ৰৰ কাৰণে হয়তো দান কৰিছে দোকানখন ডিলাৰখন তেনে ক্ষেত্ৰত মই আজি যিটো শুভ উদ্বোধন কৰিলে যিটো শুভ মুকলি কৰিলে এই মুহূৰ্তত তেওঁ কি ক'ব না হয় দাদা যিহেতু আপুনি ইয়াতে মাংগলিক যিটো পূজা অৰ্চনাৰে এখন বাইক ডিলাৰ উদ্বোধন কৰিলে কি ক'ব এইটো মুহূৰ্তত আজি ধৰক সামাজিক হিচাপে মাংগলিক হিচাপে আজি পূজা অৰ্চনাটো কৰা হ'ল আজি উদ্বোধন কৰা হ'ল হোণ্ডা অকল হোণ্ডাৰে থাকিব অকল হোণ্ডাৰে ইয়াৰে আপোনালোকে যিহেতু দেখা গৈছে ফাইনেন্সৰ পৰা বহুতখিনি মানে বাইক বা স্কুটি দিয়া যায় গ্ৰাহকক আপোনালোকৰ এইটো ব্যৱস্থা আছে 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 আমাৰ আপোনাৰ ফাইনেন্সৰ যি পুৰণীয় কাজ আমাৰ ইয়াতে হৈ যাব ইয়াতে পৰাই চব আপোনাৰ কাগজ পত্ৰগিলা ইয়াৰ পৰাই হৈ যাব হয় জানিব পাৰিলোঁ তেখেতসকলে যিহেতু আজি হোণ্ডা কোম্পানীৰ যিটো এই হৰিচিংগা ডেইলি যিটো মাৰ্কেট বা ডেইলি যিটো বজাৰ সেই বজাৰ বা হস্পিটেলৰ সমীপত যিটো নেকি মানে মাংগলিক কাৰ্যসূচীৰে তেওঁলোকে আজি শুভ উদ্বোধন কৰি বাইক ডিলাৰখন এই বাইক ডিলাৰখনৰ তেওঁলোকে কৈছে স্বত্বাধিকাৰী তেখেতসকলে কৈছে যে এইখন ডিলাৰৰ পৰা কোনোবা যদি গ্ৰাহকে বিচাৰে ফাইনেন্সত তেতিয়াহ'লে ফাইনেন্সতো গাড়ী দিয়া হ'ব বুলি তেওঁলোকে ইয়াতে তেওঁলোকে সদৰি কৰিছে আকৌ যোনে যিসকল গ্ৰাহকে হোণ্ডাৰ যিকোনো গাড়ীয়ে নহওক কিয় হোণ্ডাৰ যিকোনো গাড়ী এইখন ডিলাৰৰ পৰা আপোনালোকে ক্ৰয় কৰিব পাৰিব নিউজ 24 বদলেনৰ সৈতে মই চিফ এডিটৰ কনক চন্দ্ৰ বড়ো ধন্যবাদ